হেল্ল' বন্ধুসকল, মই অভিজিত, মোৰ চেনেল ব্লগ চিট অভিজিতলৈ পুনৰ স্বাগতম জনাইছো। আজি মই আহিছো এটা হান্টেড প্লেচলৈ। হান্টেড প্লেচলৈ আমি মেইনলি ফটো শ্বুটৰ কাৰণে আহিছো। এতিয়া বলক আমি হান্টেড প্লেচটোৰ ভিতৰলৈ যাওঁ। এইটোৱে হৈছে হান্টেড প্লেচটো। বলক আমি এতিয়া ভিতৰলৈ যাওঁ। এটা ৰুম আছে, ৰুমত কিন্তু একো নাই। এইটো গছৰ লতা। এতিয়া আপোনালোকে তলৰ লগত দেখিলে, এতিয়া ওপৰত কি আছে বলক চাওঁগে। এতিয়া আমি ওপৰলৈ উঠি আহিলো। এইপিনে ৰুম এটা আছে, এইপিনে নাযাওঁ, আমি এইফালে যাম। বলক বহুত কেইটা ৰুম আছে, কিন্তু চব বন্ধ। একদম দাঁড়াব না। মজা লাগছে। বাহিৰৰ পৰা লতা একেবাৰে পিন্ধল নহয় খালি। এটা বেছি থকাটো উচিত নহ'ব চাগে। গোটেই আন্ধাৰ। আগতে ইয়াত কিবা কিচেন ৰুম আছিলে চাগে। গোটেই ৰুমবোৰৰ ষ্ট্ৰাকচাৰবোৰ একেই। বৰ্তমান অৱস্থা বেয়া হৈছে। বলক এতিয়া ৰুমবোৰ দেখিলে ভয়ানক। এইপিনে কিবা এটা আছে, এই গছজোপা দেখিব পাইছে, দেখিবলৈ ভয়ানক। ৰাতি কিবা কিবি ওলাব পাৰে, ঠিক নাই দেই। আমি আৰু ইয়াত এডোখৰত বেছি থকাটো উচিত নহয়। ইয়াৰ পৰা যাওঁগে। এতিয়া আপোনালোকে হান্টেড প্লেচটো দেখিলে, এতিয়া যাওঁগে ঘৰলৈ। যদি ভিডিঅ' ভাল লাগে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ, আৰু যদি পাৰে প্লিজ ছাবস্ক্ৰাইব কৰিব। লগত থকা বেল আইকন দবাবলৈ নাপাহৰিব, যাতে মোৰ এনেকুৱা নতুন নতুন ভিডিঅ' আপোনালোকে পাই থাকে। এতিয়ালৈ বাই বাই, নেক্সট ভিডিঅ' লগ পাম।